medicinal plants. নমস্কাৰ, মই ববিতা বৰুৱা দত্ত। আমাৰ অসমখন বিভিন্ন বনৌষধ, শাক-পাচলি আদিৰে ভৰপূৰ এক নদন-বদন ঠাই। ৰঙালী বিহুৰ সময়ত 100 এবিধ শাকৰ ভাজি খোৱা আমাৰ পৰম্পৰা আছে। আজি আমি আপোনালোকলৈ প্ৰস্তুত কৰি আনিছোঁ আমাৰ অসমত পোৱা বিভিন্ন শাকৰ এখন তালিকা। অৱশ্যে ইয়াত পাচলিসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই তালিকাত যদি কোনো শাকৰ নাম থাকি গৈছে তেন্তে কমেণ্ট ছেকশ্যনত আমাক জনাব।
আজিৰ খণ্ডটো কেনে পালে কমেণ্ট কৰি জনাব। আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।